Good morning, dear students. আজি আমি এটি নতুন পাঠ শিকিবলৈ লৈছো। পাঠটোৰ নাম হৈছে কামাখ্যা মন্দিৰ। কামাখ্যা মন্দিৰ নিশ্চয় তোমালোকে দৰ্শন কৰিবলৈ গৈছা, হয়নে? আৰু যিসকলে যোৱা নাই তেওঁলোকেও হয়তো কামাখ্যা মন্দিৰৰ বিষয়ে জানে। সকলো কথা জানে। কামাখ্যা মন্দিৰ আচলতে কাৰ পূজা কৰা হয় তাৰ বিষয়ে আমি শিকিম। পুৰণি কালত দক্ষ নামৰ এজন প্ৰবল প্ৰতাপী ৰজা আছিল। তেওঁৰ এগৰাকী দীপলিপ কন্যা আছিল। কন্যাগৰাকীৰ নাম আছিল সতী। সতীক আমি পাৰ্বতী বুলি জানো, হয়নে? মহাদেৱ শিৱৰ পত্নী পাৰ্বতী হয়। ইয়াত পাৰ্বতীৰ মহাদেৱ শিৱৰ পত্নী পাৰ্বতী সতীৰ কথা কোৱা হৈছে। এই সতীক বিয়া কৰাইছিল মহাদেৱ অৰ্থাৎ শিৱই। এবাৰ দেৱতাসকলে পতা এটা ডাঙৰ যজ্ঞলৈ ব্ৰহ্মা শিৱ আদিকে ধৰি বহু দেৱ দেৱতাক নিমন্ত্ৰণ জনোৱা হৈছিল। দক্ষ ৰজা আহি যজ্ঞ ক্ষেত্ৰত উপস্থিত হোৱাৰ লগে লগে ব্ৰহ্মা আৰু মহাদেৱৰ বাহিৰে সকলো দেৱতা থিয় হৈ তেওঁক সন্মান জনালে। জোৱায়েকে শিৱৰ এনে অপমানজনক আচৰণত দক্ষ ৰজাৰ ভীষণ খং উঠিল আৰু শিৱক গালি শপনি পাৰিবলৈ ধৰিলে। তেওঁ আনকি শিৱক এই বুলিও অভিশাপ দিলে যে শিৱই উক্ত যজ্ঞৰ সুফল ভোগ কৰিবলৈ নাপায়। ইয়াৰ কিছুদিন পাছত দক্ষ ৰজায়ো নিজ গৃহত এক মহাযজ্ঞৰ আয়োজন কৰিলে, কিন্তু সতী আৰু শিৱক নামাতিলে। নিমন্ত্ৰণ নোপোৱাকৈ শিৱৰ বাধা নামানি সতী পিতাকৰ যজ্ঞস্থলীত গৈ উপস্থিত হ'ল। পিতাক দক্ষই সতীৰ আগত শিৱক শ্মশানবাসী, ভঙুৱা, পগলা, ভিকহু আদি বুলি গালি পাৰিবলৈ ধৰিলে। সতীয়ে স্বামীৰ ওপৰত কৰা এনে অপমান সহ্য কৰিব নোৱাৰি যজ্ঞৰ থলীত মূৰ্ছা গৈ প্ৰাণ ত্যাগ কৰিলে। সীতাৰ প্ৰাণ ত্যাগৰ খবৰ পাই শিৱই খঙে দুখে ম্ৰিয়মান হৈ ততাতয়াকৈ যজ্ঞস্থলীত উপস্থিত হ'ল আৰু দক্ষৰ যজ্ঞ ভংগ কৰিলে। তাৰ পাছত তেওঁ সতীৰ মৃত্যু শোক পাতলাবৰ কাৰণে তেওঁ মৃতদেহটো কান্ধত লৈ গোটেই ভাৰতবৰ্ষ ভ্ৰমণ কৰি ফুৰিলে। শিৱৰ এইদৰে ফুৰোতে সীতাৰ দেহটো উৱলি গ'ল আৰু দেহৰ বেলেগ বেলেগ অংশ ভাৰতৰ বেলেগ বেলেগ ঠাইত পৰিল। উৱলি মানে হৈছে গেলি পচি যোৱা। সীতাক যেতিয়া মহাদেৱ শিৱই কান্ধত লৈ গোটেই ভাৰতবৰ্ষ ভ্ৰমণ কৰিছিল তেতিয়া সতীৰ দেহটো কি হৈছিল? গেলি পচি গৈছিলে। সতীৰ দেহটো যেতিয়া গেলি পচি গৈছিলে আৰু তেওঁৰ দেহৰ অংশ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত পৰিছিল। জনবিশ্বাস মতে আমাৰ কামাখ্যা মন্দিৰ গুৱাহাটীত থকা কামাখ্যা মন্দিৰৰ সতীৰ এটা অংশ পৰিছিলে, সেয়ে পিছলৈ তাত কামাখ্যা মন্দিৰ ৰূপে স্থাপন কৰা হ'ল। এতিয়া আমি জানো আহা। প্ৰবাদ আছে যে সতীৰ দেহৰ অংগ পৰা ঠাইবোৰ পাছলৈ তীৰ্থস্থানত পৰিণত হ'ল। সতীৰ দেহৰ এক অংগ গুৱাহাটীৰ নীলাচল পাহাৰতো পৰিছিল বুলি জনবিশ্বাস আছে। এই ঠাইতে বৰ্তমানৰ ভাৰতৰ তথা পৃথিৱীৰ বিখ্যাত তীৰ্থস্থান কামাখ্যা মন্দিৰ। বহুতো পণ্ডিতৰ মতে গুৱাহাটীৰ নীলাচল পাহাৰত থকা কামাখ্যা দেৱীৰ মন্দিৰ আৰু মন্দিৰলৈ উঠা আলিবাটটো ৰজা নৰকাসুৰে নিৰ্মাণ কৰিছিল। যিটো গুৱাহাটীৰ কামাখ্যাত গৈ পেলাই যিহেতু কামাখ্যা মন্দিৰলৈ ওপৰলৈ নীলাচল পাহাৰৰ ওপৰলৈ উঠি যাব লাগে, সেই বাটটোত বহুত খটখটি আছে, জানা তোমালোকে, বহুতো চিৰি আছে। সেই খটখটিসমূহ সেই ৰাস্তাটো কোনে নিৰ্মাণ কৰিছিলে? ৰজা নৰকাসুৰে। ৰজা নৰকাসুৰ যেতিয়া অহংকাৰী আৰু বিধৰ্মী হৈ পৰিছিল তেতিয়া তেওঁক দমন কৰিবলৈ দ্বাৰকাৰ পৰা শ্ৰীকৃষ্ণ আহি তেওঁৰ লগত যুদ্ধ কৰি তেওঁক বধ কৰিছিল। কালিকা পুৰাণৰ মতে কামাখ্যা দেৱী মন্দিৰ কামৰূপ ৰাজ্যৰ ঠিক সোঁমাজত আছিল। বিষ্ণু পুৰাণৰ মতে কামাখ্যা দেৱীৰ মন্দিৰৰ চাৰিওফালে 450 মাইল জুৰি কামৰূপ ৰাজ্য বিয়পি আছিল। তোমালোকে জানিলা কামাখ্যা মন্দিৰৰ বিষয়ে, হয়নে? আজিলৈ ইমানেই, ধন্যবাদ।